সুপ্ৰভাত সাৰ পালোঁ এতিয়া কিবা 6:12 নে কিমান হ'ল ৰাতি উৎকট গৰম থাকিব নোৱাৰি বাপৰে বাপ দুখন ফেন চলাই আছোঁ নহয় আমি আজি এফালে যাব ওলাইছোঁ মানে এফালে যাম আৰু এতিয়া ৰেডি হওঁ ৰেডি চেডি হৈ আৰু আমি যাম এফালে চলো এই ওলাই আছোঁ হা অলপ ষ্টাইল কৰোঁ মানে লাগব না ভুকুৰা চুকুৰা লাগি গ'লে অলপ বেয়া দেখি না তো সেইকাৰণে আৰু অলপ ষ্টাইল কৰোঁ মাথাটা অলপ জপৰঙা চুলিকেইডাল অলপমান থৰঙা কৰি দিওঁ কি হয় না আৰু বাকী ৰেডি হৈ আছে মানুহগিলাখন অলপ চনক আউডাৰ কৰোঁ আমি চনক পাউডাৰ বুলি কওঁ এই অলপ কহি পিহি অলপ মসৃণ হৈ যাব লাগিব যিমান হ'লেও বৰ হেণ্ডচাম লগা নিচিনা লাগি আছে ল'ৰাটো আৰু মই ক'ত আছোঁতো ভালকৈ কোৱাই নাই কেতিয়া আহিছোঁ ক'লৈ আহিছোঁ লাহেকৈ মই চিনাকি কৰিব পৰাই দি থাকিম আমি ৰাতিপুৱাতে কিবা এটা কৰিছিলোঁ কিন্তু আছোঁ ক'ত আছোঁ এতিয়া আমি আছোঁ এতিয়া নগাঁও এতিয়া হৈ গ'ল হোজাই প্ৰথমতে আছিলে নগাঁও এতিয়া হোজাই হয় আৰু এই হোজাইৰে লংকাৰ 3 নম্বৰ কাকিত আছোঁ আমি আৰু এই কাকিত আহিলোঁ কিয় যোৱা 15 তাৰিখে আহিলোঁ আমি সৰুমাইজনী হাঁহিছে এইফালে খুব ধুনীয়াকৈ সৰুমাই গুড আমি আহিছোঁ মোৰ পত্ৰবন্ধুৰ ঘৰ আৰু সেই পত্ৰবন্ধুজন কোন আচলতে ইয়াত দেখুৱাইছোঁ আপোনালোকক চাওকচোন নমস্কাৰ ভাল লাগিছে আজি 4 বছৰমান মূৰত আহিছে মোৰ বন্ধু পাৰ্থ পাটগিৰি পত্ৰবন্ধু কেনেকৈ হ'ল কি হ'ল এইটো এটা বহুত দীঘলীয়া কাহিনী নাটকীয় কাহিনীটো শুনিলে বহুত ভাল পাব শুনি এটা আমোদ পাব 2005 চনৰ পৰাই চমুকৈ ক'বলৈ হ'লে 2005 চনৰ পৰাই আমাৰ পত্ৰবন্ধুৰ এটা সম্পৰ্ক আছে তো 2021 চনত তেওঁৰ বিবাহ হৈছে সেই বিবাহতে মই গৈছিলোঁ 2021 ফেব্ৰুৱাৰীত গৈছিলোঁ আৰু এতিয়া এবছৰৰ পিছত পুনৰ দেখা হৈছে তো আজি আমি এটা বিশেষ ঠাইলৈ গৈ আছোঁ ক'লৈ গৈ আছোঁ আমি পিছত জানিব পাৰিম আশা কৰোঁ সকলোৱে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব অলপকৈ গম পালে কিবা এটা ন আৰু বাকী লাহে লাহে গম পাই থাকিম বঢ়িয়া ৰাইজক একাংশ দেখুৱাইছোঁ হ'লনে খুৰী মা সৰুমাই আৰু এজনী মোৰ কলিজাজনী কলিজা মাই খুৰী ওলালো দেই মানে ৰাতিপুৱা সোনকালে উঠিলোঁ বহুত সোনকালে উঠি গা পা ধুলোঁ ৰাতিপুৱা উঠাটো গমেই পাইছে বহুত 6:15 উঠিছোঁ 6:15 উঠাটো ইমান সহজসাধ্য নহয় আমাৰ কাৰণে তো জোতাযোৰ গেলা গৰম তথাপিও নিপিন্ধি উপায় নাই এই আমাৰ ড্ৰাইভাৰ ৰেডি হৈছে পিছফালে কোন বহি আছে চাওক সাজি লেটছ গো নেকি ঠিক আছে যলৈকে গৈ আছোঁ তালৈকে গৈ আমি আপোনালোকক দেখুৱাম জেগাবোৰ আৰু 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 বহুত মজা কৰিম আৰু কি মজা কৰিম আমি মজাবোৰ আপোনালোককো দেখুৱাম আৰু ঠিক আছে যাত্ৰাটো আমি আৰম্ভ কৰিম কালি লামডিং গৈছিলোঁ বলকচোন তাৰে দৃশ্য অকণ উপভোগ কৰোঁ
সঁচাকৈ দেই বৰ ভাল লাগিছিল কালি। আহক আমি পুনৰ উভতি যাওঁ আজিৰ জেগাটোলৈ। আহিলোঁ আমি ইয়ালৈকে, আপোনালোকক দেখুৱাম আৰু কি আছে। আমি প্ৰথমতে দোকানত সোমাওঁ, ইয়াতে পৰা চাকি বন্তি লৈ লওঁ, তাৰপিছত আৰু কেনে লাগিছে? ভাল লাগিছে। ভাল লাগিছে, গম পাইছে চাগে, আহি পাইছোঁ আমি জেগাটো এবাৰ দেখুৱাই দিয়ক জেগাটো। এই হা পুৰা ভিৰ একদম আমাৰ পুৰা ভিৰ পুৰা মাহৰ একদম নহওক আমি আগবাঢ়িছোঁ ভিতৰলৈকে বলক। পুৰা কাৰুকাৰ্য খোদিত একেবাৰে মজা। কিন্তু ভালকৈ অহা নাই দেই কেমেৰা পিকচাৰ, যি নহওক যিখিনি পাৰি দেখুৱাইছোঁ আৰু। একেবাৰে টুলটুল হৈ পৰিছোঁ, তথাপিও তাৰ মাজতে আমি গভীৰ অপেক্ষাত গভীৰ আগ্ৰহেৰে বাট চাই কেতিয়া পাম এখন অৱশেষত আমি আমাৰ গন্তব্যস্থান পালোহি। শাওণ মাহৰ প্ৰথম দিন যিহেতু বহুত ভিৰ হৈছে, তথাপি আমি মহাদেৱৰ আশীৰ্বাদ ল'বই লাগিব। সঁচাকৈ দেই ইমান মানুহ একেবাৰে ভিৰ দি বাট নোপোৱা অৱস্থা, ইমান গৰম, ইমান ঠেলা হেঁচা, তাৰ মাজতো যে মানুহখিনি এনেদৰে নিজকে সহ্য সহকাৰে এনেদৰে ৰৈ আছে তাকে ফলাফল আমি যাবি লুতুৰি পুতুৰি এই যে ঘাম ঘাম আৰু ঘাম। অ' দেহা অলপ খেলি মেলি লাগিব। চাওকচোন এইকেইজন পূজাৰী নে আচলতে তক্তা বহিব, খেলি মেলি লাগিব। এইফালে আকৌ ঠেলা হেঁচাৰে মুঠতে মই আগত পাব লাগে, মই আগত চলি আছে। সংশোধন সঁচাকৈ কৰিবলগীয়া হৈ আছে দেই। মই ভাবোঁ ৰাইজে বা কি কয়, হাতত বেট লৈ বাহিৰলৈ ওলালোঁ ৰাইজ। এইখিনিতে এটা বৰ ডাঙৰকৈ ফাট মেলিছে, ইয়ালৈ আহিলে অলপ সাৱধান হ'ব দেই, অলপ সাৱধান হ'ব। কি গৰম। গৰম দেখা ফুৰিলোঁ ঢেৰ মানুহ এয়াই হৈছে বৰ্তমান সময়ত পৃথিৱী বিখ্যাত মহা মৃত্যুঞ্জয় মন্দিৰ, সৰ্ববৃহৎ পৃথিৱীৰ সৰ্বোচ্চ শিৱলিংগ 126 ফুট। আজি আমি শাওণ মাহৰ প্ৰথম দিনটোত আমি সমাপন কৰিলোঁ। এতিয়া আমি ইয়াৰ পৰা উলতনি যাত্ৰা আমি আৰম্ভ কৰিম। যি হওক যি নহওক বহুত গৰম কষ্টৰ মাজেৰে হ'লেও আমি গৈ শেষত হ'লেও শিৱ বাবাক সেৱা এটা জনাব পাৰিছোঁ। এইটোৱে আমাৰ সাৰ্থকতা আজিৰ দিনটো। সমগ্ৰ অসমবাসী সমগ্ৰ বিশ্ববাসীয়ে সুখত থাকক, সকলোৰে মংগল হওক, সেইটোৱে কামনা কৰিছোঁ।
যি নহওক বাৰু ঠিক আছে, লগ পাম।